নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ ল'ৰা ছোৱালীৰ বাবে আহিছে এটা ভাল খবৰ নতুনকৈ অংগনাবাদীত চাকৰি মুকলি হৈছে হেল্পাৰ আৰু ৱাৰ্কাৰৰ পদ মুকলি হৈছে অৰ্হতা কিছুমান পদৰ বাবে আপোনালোকে এইচএছ পাছ কৰিব লাগিব যেটো আপোনাৰ ৱাৰ্কাৰৰ পদ সেইটো পদৰ বাবে আবেদন কৰিব হলে আৰু যেটো আপোনাৰ হেল্পাৰৰ পদ সেই পদখিনিৰ বাবে আবেদন কৰিব হলে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব এতিয়া চাব কৰ পৰা এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে আৰু কেনেকৈ আপোনালোকে এই ৰিকুৱাৰমেণ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব প্ৰথমতে চাই লব এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে অংগনাবাদী ৰিকুৱাৰমেণ্ট 2022 ফালৰ পৰা প্ৰথম যেটো পদ মুকলি হৈছে পদৰ নাম হৈছে অংগনাবাদী ৱাৰ্কাৰৰ 6টা পদ মুকলি হৈছে এডুকেশ্যনৰ কোৱালিফিকেশ্যন আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব হলে এইচএছ পাছ কৰিব লাগিব আৰু যদি আপোনালোকৰ ঠাইত তেনেকুৱা ধৰণৰ এইচএছ পাছ কৰা নাই তেতিয়াহলে মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে 4500 টকা পাৰ মান দৰমহা এটা পাব নেক্সট পদটোৰ নাম হৈছে অংগনাবাদী হেল্পাৰৰ ইয়াত আপোনালোকৰ 30টা পদ মুকলি হৈছে এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে এইচএছএলসি মানে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ এৰিয়াত মেট্ৰিক পাছ কৰা নাই তেতিয়াহলে আপোনালোকে 9 পাছ কৰিলেও ইয়াৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে স্যালাৰি পাব 2250 টকা এতিয়া চালিব ইয়াৰ বাবে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিসকল লোকেল হয় সেই ঠাইখিনিৰ হয় সিহঁতে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব এতিয়া চাব ইয়াৰ বাবে আবেদন কৰিব হলে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব এইখিনি ইম্পৰ্টেন্ট ডকুমেন্টছ আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো ভিজিট কৰি চাই ল'ব কি ডকুমেন্টছ লাগিব ইয়াৰ ষ্টাৰ্টিং হৈছে এপ্লাই ষ্টাৰ্টিং হৈছে 24 জুন 2022 চনৰ পৰা আৰু লাষ্ট ডেট হৈছে 30 জুন 2022 চন এতিয়া চাব আপোনালোকে এই পদখিনিৰ বাবে অফলাইন আবেদন কৰিব লাগিব ইয়াৰ আপোনালোকৰ ডকুমেন্টছখিনি ক'ত জমা দিব লাগিব সেইটো চাই ল'ব আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছখিনি জমা দিব লাগিব অফিচ অফ দা চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ৰূপহী নগাঁৱত আপোনালোকৰ যিখন অফলাইন আবেদন কৰিব আপোনালোকৰ ফৰ্মখন ইয়াত জমা দিব লাগিব আৰু এই ঠাইখিনিৰ লোকেলখিনিহে এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅটো এইখিনি আছিল যদি আপোনালোকে সবিশেষ পঢ়ি চাব বিচাৰিছে তেতিয়াহলে ডেসক্ৰিপচনৰ লিংকটো ভিজিট কৰি আপোনালোকে পঢ়ি চাব পাৰে ধন্যবাদ